হেল্ল' গাইজ, আজি মই লোকেল মুৰ্গীৰ মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া মাংসখিনি ভালদৰে ধুই লৈছোঁ। এয়া মই পিঁয়াজ কাটি লৈছোঁ। আৰু এয়া মই আদা নহৰুৰ পেষ্ট বনাই লৈছোঁ। আৰু এয়া মই কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাত এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ। এয়া পিঁয়াজখিনি অলপ সিজি লোৱাৰ পিছত এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্টখিনি দি দিছোঁ। এইখিনি ভালকৈ ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে দিছোঁ হালধি গুড়ি। আৰু এতিয়া দিছোঁ মই ইয়াতে মাংসখিনি। মাংসখিনি অলপ সময় লৰাই লোৱাৰ পিছত এতিয়া মই ইয়াতে দিছোঁ জিৰাৰ গুড়ি। আৰু এতিয়া দিছোঁ মই জলকীয়াৰ গুড়ি। আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আৰু এয়া দিছোঁ মই গৰম মছলা।
মাংসখিনি ভালকৈ লাৰি লোৱাৰ পিছত এতিয়া মই দিছোঁ ইয়াতে অকণমান গৰম পানী। মাংসখিনি মই এনেদৰে ঢাকনি নিদিয়াকৈ সিজি থাকিবলৈ দিম অলপ সময়ৰ কাৰণে। মাংসখিনি অলপ সিজি লোৱাৰ পিছত মই দুটা আলু কাটি লৈছিলোঁ। এতিয়া মই আলু দুটা ইয়াতে দি দিম। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকনি লগাই দিম। এতিয়া মই এইখিনিত দিছোঁ গৰম পানী। মাংস আৰু আলুখিনি ভালদৰে সিজি থাকিবলৈ মই আকৌ ঢাকনি লগাই দিছোঁ। মাংস আৰু আলুখিনি আৰু অলপ সময় সিজি থাকিবলৈ মই আকৌ ঢাকনি লগাই দিছোঁ। মাংস আৰু আলুখিনি সিজি গৈছে। এয়া আমাৰ লোকেল মুৰ্গীৰ মাংসৰ আঞ্জাখন হৈ গ'ল।